হয়, আমি আজি প্ৰথমতে আমি চাফাই অভিযানটো লৈছোঁ কাৰণ আজি বহুত আমাৰ যিটো এই প্লাষ্টিক বস্তুৰ কাৰণে আমাৰ বহুত পলিউশ্যন হয় তাৰ কণ্ট্ৰলৰ কাৰণে আৰু লগতে আমি পাব্লিক এৱাৰনেছ কাৰণে আমি আজি এই চাফাই অভিযানটো কৰিম। তাৰপিছত যিটো আমাৰ ক্লাইমেটটো চেঞ্জ হৈ আছে, আমাৰ বহুত পলিউশ্যন বা কিবা কিবি আমাৰ হোৱাৰ কাৰণে ক্লাইমেট চেঞ্জটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি গাছ পুলিবিলাক আমি গোটেই আমাৰ আজি আমি প্ৰথম আমি চাব চেণ্টাৰ, তাৰপিছত আমি VCD যাম, তাৰপিছত স্কুল যাম, তাৰপিছত এনেই আৰু যিকোনো গভমেণ্ট অনুষ্ঠানৰ লগত আমি যাই পেলাই এৱাৰনেছ লগত আৰু আমাৰ এই কিবাটো গাছ পুলিটো আমি ৰুই যাই থাকিম আৰু আজিৰ দিনটো আমি সেই প্ৰগ্ৰামটো লৈছোঁ আৰু আমি কৰা হৈছে অনুষ্ঠানটো। এইটো আমাৰ মানাস ইকো টুৰিজম ছ'চাইটিৰ পৰা আমি কৰা গৈছে। এইটো লগতে আমাৰ বাটাবাৰী ৰেঞ্জৰ আমাৰ পৰিচয়সকল ভাই লগত আমি দুইজন মিলি পেলাই জইনলি এই প্ৰগ্ৰামটো আমি কৰা হৈছে। আজি কিমান গছ পুলি ৰোৱাৰ লক্ষ্য লৈছে? আজিতো আমি বিশেষকৈ নলয়, যোৱাবাৰতো আমি 2000-3000 লৈ আমি ৰুই আছোঁ। বৰ্তমানলৈকে আমি আজি দিনলৈকে আমি টোটেল 5000 আমি ৰুলোঁ। আজি আমি 500 পুলি আমি ৰুম আৰু আজি টোটেল আজি 500। যোৱা 10 দিনৰ পৰা আমি সেই কাৰ্যকৰীটো আমি লৈ আছোঁ, কৰি আছোঁ। আজি শেষ দিন বুলি আমি ক'ব পাৰোঁ। আৰু এইটো মাত্ৰ নহয়, আমি আগন্তুক দিনতো আমি এনেকৈ কৰি থাকিম, যিহেতু আমাৰ NGO হয় আৰু আমি এই এনভাইৰনমেণ্টৰ লগতে আমাৰ ৰিলেটেড যিটো হয় সেই কাৰ্যকৰীটো আমি সদায় চলি থাকিব আৰু লগতে আমাৰ সেই এৱাৰনেছটো থাকিব। সেইখিনি আৰু ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান এইটোৱে জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ গ্ল'বেল ৱাৰ্মিংটো বহুত বেছি বাঢ়ি আছে, তাৰ কাৰণে আপোনালোকে অলপ নিজে চেষ্টাটো হ'ব। প্লাষ্টিকবিলাক য'তে ত'তে নেপেলাব আৰু যিমান পাৰে মই স্পেচিয়েলি স্কুলবিলাকৰ টিচাৰবিলাকক ক'ব বিচাৰিছোঁ যে যিহেতু জ্ঞান প্ৰথমে স্কুল পৰাই হয়, তাৰ পৰাই জ্ঞানটো পোৱা হয়। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে স্কুলতে এই প্লাষ্টিক এই যিখিনি মানে কি কয় আপোনাৰ কেনেকৈ ৰাখিবা সেই ডিচিপ্লিনটো শিকাই দিলে ভাল আৰু লগতে আৰু মই পাব্লিকতো ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ক্লাইমেটটো চেঞ্জ হৈ আছে, গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি আছে, তাৰ কাৰণে আপোনালোকে গছ গছনিবিলাক যাতে যিমান পাৰে আপুনি যদি এডাল কাটে আপুনি 5ডাল ৰুওক আৰু যিমান পাৰে আপোনালোকে পলিউশ্যনটো কণ্ট্ৰল কেনেকৈ কৰিব পাৰে সেই ব্যৱস্থাটো লোৱাটো ভাল অনুচিত বুলি মই সেইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ।